যেটো ইলেক্টিভ সাবজেক্ট হয় তাৰ অধ্যায় 7 ঠিক আছে সো অধ্যায়টোৰ নাম হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলন ঠিক আছে সো গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলিলে আমি কি বুজো যেতিয়া সমগ্ৰ পৃথিৱীত কি হৈছিল শীতল যুদ্ধ আৰম্ভ হৈছিল 1945 ত কি হৈছিল শীতল যুদ্ধ আৰম্ভ হৈছিল Second World War শেষ হোৱাৰ পাছত ঠিক আছে Second World War শেষ হোৱাৰ পাছত কি হৈছিল পৃথিৱীত শীতল যুদ্ধ আৰম্ভ হৈছিল শীতল যুদ্ধত কি হৈছিল সমগ্ৰ পৃথিৱী দুটা ভাগত ভাগ হৈ গৈছিল এটা আছিল সমাজবাদী এটা আছিল পুঁজিবাদী ঠিক আছে সো পুঁজিবাদী আছিল আমেৰিকা আৰু সমাজবাদী আছিল ৰাছিয়া সো দুটা শক্তিৰ মাজত কি হৈছিল যুদ্ধ হৈছিল ঠিক আছে আৰু এয়া যুদ্ধ যে অস্ত্ৰ বোমা বৰ্ষণ কৰি হৈছিল এনে নহয় মানে ভিতৰে দি হৈছিল হে কাৰণে তাক শীতল যুদ্ধ বুলি কোৱা হয় তাত কোনো অস্ত্ৰ লৈ যুদ্ধ হোৱা নাছিল ঠিক আছে ভিতৰে লাহে লাহে যুদ্ধ হৈছিল হে কাৰণে তাক শীতল যুদ্ধ ঠাণ্ডা যুদ্ধ বুলি কোৱা হয় তেতিয়া সমগ্ৰ পৃথিৱীত দুটা ভাগত ভাগ হৈ গৈছিল ৰাছিয়া আৰু আমেৰিকাক বাদ দি যিমান ৰাষ্ট্ৰ আছিল সেই ৰাষ্ট্ৰসমূহ কি কৰিছিল সেই দুটা শক্তিৰ লগত মানে জয়েন হৈছিল ঠিক আছে মানে তাত সংযোগ কৰিছিল কিন্তু আমাৰ ভাৰতবৰ্ষৰ দৰে আৰু পাঁচটা দেশ আছিল মানে আৰু বহুতো দেশ আছিল কিন্তু পাঁচটা দেশ মিলি কি কৰিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰম্ভ কৰিছিল ঠিক আছে ইয়াৰ মানে কি হৈছে যে যিসমূহ দেশ আছে যি সমাজবাদ বা পুঁজিবাদৰ লগত শামিল হ'ব নিবিচাৰে তেওঁলোকে নিজৰ এটা আন্দোলন গঢ়ি তুলিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন আমি কতো জয়েন নকৰো আমি নিজে আমি মানে বেলেগ কি থাকিম ঠিক আছে আমি যুদ্ধত আমি জয়েন নকৰো ঠিক আছে ইয়াৰ মানে এটোই আছিল সো কোৱেশ্চনসমূহ চাও কি আছে পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ প্ৰশ্ন নম্বৰ 1 অতি চমু উত্তৰ দিয়া বলশেভিক বিপ্লৱ কোন চনত সংঘটিত হৈছিল ঠিক আছে বলশেভিক বিপ্লৱ কি আছিল ইয়াক ৰাছিয়ান বিপ্লৱ বুলিও কোৱা হয় কত হৈছিল ৰাছিয়াত হৈছিল সো কেতিয়া হৈছিল বুলি সুধিছে কোনটো চনত হৈছিল বলশেভিক বিপ্লৱ 1917 চনত সংঘটিত হৈছিল ঠিক আছে হেয়া আছিল এটা ৰাছিয়ান বিপ্লৱ আছিল বান্দুং সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল বান্দুং সন্মিলন 1955 চনৰ এপ্ৰিল মাহৰ 17ৰ পৰা 24 তাৰিখলৈ অনুষ্ঠিত হৈছিল ঠিক আছে এপ্ৰিল মাহৰ 17 তাৰিখৰ পৰা 24 তাৰিখলৈ অনুষ্ঠিত হৈছিল উত্তৰ আটলান্টিক সন্ধি সংগঠন কোন চনত গঢ়ি উঠিছিল 1949 চনৰ 4 এপ্ৰিল তাৰিখে উত্তৰ আটলান্টিক সন্ধি সংগঠন গঢ়ি উঠিছিল ৱাৰছাও সন্ধি সংগঠন কোন চনত গঢ়ি উঠিছিল 1955 চনৰ মেৰ ঠিক আছে মেৰ 14 তাৰিখে ৱাৰছাও সন্ধি সংগঠন গঢ়ি উঠিছিল ঠিক আছে কোন চনত সোভিয়েট ৰাছিয়াই আণবিক বোমা তৈয়াৰ কৰি পৰীক্ষা চলাইছিল 1949 চনৰ 1 অক্টোবৰত সোভিয়েট ৰাছিয়াই আণবিক ঠিক আছে আণবিক বোমা তৈয়াৰ কৰি পৰীক্ষা চলাইছিল কোন চনত চীনত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল 1949 চনৰ 1 অক্টোবৰত চীনত কমিউনিষ্ট শাসন ব্যৱস্থা পৰিৱৰ্তিত হৈছিল কোন চনত কিউবাত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল 1959 চনত কিউবাত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল কোন চনত আমেৰিকাই হাইড্ৰজেন বোমা তৈয়াৰ কৰিছিল 1952 চনত আমেৰিকাই হাইড্ৰজেন বোমা তৈয়াৰ কৰিছিল বান্দুং সন্মিলনত এছিয়া আৰু আফ্ৰিকাৰ মুঠতে কিমানখন ৰাষ্ট্ৰ অংশগ্ৰহণ কৰিছিল বান্দুং সন্মিলনত এছিয়া আৰু আফ্ৰিকাৰ মুঠতে 29খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল ইয়াৰে 23খন আছিল এছিয়া আৰু 6খন আছিল 6খন আফ্ৰিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰ বান্দুং সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি বান্দুং সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজন নাম আছিল জৱাহৰলাল নেহেৰু কোন চনত ভাৰতবৰ্ষত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন এখন অনুষ্ঠিত হৈছিল 1983 চনত ভাৰতবৰ্ষত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন এখন অনুষ্ঠিত হৈছিল ভাৰতবৰ্ষত কোন ঠাইত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন এখন অনুষ্ঠিত হৈছিল ভাৰতবৰ্ষৰ নতুন দিল্লীত ঠিক আছে নতুন দিল্লীত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন এখন অনুষ্ঠিত হৈছিল কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল 1961 ঠিক আছে 61 চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলনখন অনুষ্ঠিত হৈছিল
কোন দেশত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল যুগোস্লাভিয়াৰ ঠিক আছে যুগোস্লাভিয়াৰ ৰাজধানী বেলগ্ৰেড ঠিক আছে বেলগ্ৰেড চহৰত 61 ঠিক আছে 1961 চনত যুগোস্লাভিয়াৰ ৰাজধানী বেলগ্ৰেডত বেলগ্ৰেড চহৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল ঠিক আছে বহুত ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে যে কত হৈছিল আৰু কেতিয়া প্ৰথম যেটো গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন আছিল কেতিয়া হৈছিল আৰু কত হৈছিল বুলি কৈছে নাহে ঠিক আছে সমুটুকা লিখা শীতল যুদ্ধৰ সূচনা শীৰ্ষ সমতাৰ অধিকাৰী দেশ হেৰি এছ ট্ৰুমেন উত্তৰ আটলান্টিক সন্ধি ঠিক আছে 4 নম্বৰ হেয়া ৱাৰছাও সন্ধি সংগঠন সো প্ৰথমতে চাও শীতল যুদ্ধৰ সূচনা শীতল যুদ্ধ বোলা এই বাক্যাংশটোৰ স্ৰষ্টা হল ৱাল্টাৰ লিপমেন তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ইতিহাসত এই শীতল যুদ্ধ বোলা বাক্যাংশৰ সৃষ্টি কৰিছে ঠিক আছে কোনে কৰিছিল শীতল যুদ্ধ বুলি নামটো কোনে দিছিল ৱাল্টাৰ লিপমেন সাধাৰণতে বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ঘটনাৱলী আৰু সেইবোৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কূটনৈতিক সম্পৰ্কৰ বিচাৰ বিশ্লেষণ কৰা বুজাবৰ বাবে এই শীতল যুদ্ধ শব্দটোৰ প্ৰয়োগ কৰা হয় কোনো সমালোচকে উক্ত বাক্যাংশটোৰ স্ৰষ্টা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্নাৰ্ড মানেছ বাৰুক বোলা ব্যক্তিজনৰ নামো ল'ব খোজে ঠিক আছে কিছুমানে কয় যে যেটো শীতল যুদ্ধৰ নামটো আছিল ৱাল্টাৰ লিপমেনে কৈছিল আৰু কিছুমানৰ মতে কি হয় যেটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্নাৰ্ড মানেছ বাৰুক ঠিক আছে তেওঁ শীতল যুদ্ধ বুলি নাম দিছিল বুলি কয় আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সম্পৰ্কত শীতল যুদ্ধৰ ধাৰণাটো হল প্ৰত্যক্ষভাৱে সামৰিক সংঘৰ্ষত সামিল নোহোৱাকৈ প্ৰতিনিয়ত ৰাজনৈতিক মতাদৰ্শগত সংগ্ৰামত আৰু প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক দিশত খৰতকীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ নিত্য নতুন সামৰিক উত্তেজনা আৰু প্ৰতিযোগিতাত লিপ্ত থকাটো ঠিক আছে শীতল যুদ্ধ কি হৈছে যে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে যুদ্ধ নকৰি লাহে লাহে তলেদি যুদ্ধ কৰা ঠিক আছে ডাইৰেক্টলি হেতি অস্ত্ৰ লৈ পিনি নোলাই যে আমি যুদ্ধ কৰিম এতিয়া কিন্তু লাহে লাহে তলেদি যুদ্ধ কৰি থাকে তাকে শীতল যুদ্ধ বুলি কোৱা হয় ফৰ এক্সাম্পল ঠিক আছে ফৰ এক্সাম্পল কি হৈছে যে আমেৰিকাৰ সাগৰে যদি ৰাছিয়াত যায় তেন্তে ৰাছিয়াই কি কৰে তাৰ ঠেং ভাঙি দিয়ে আৰু ৰাছিয়াৰ যদি কুকুৰ বা মেকুৰী কোনো এটা আমেৰিকাত যায় তেন্তে ৰাছিয়াই কি কৰে তাত ঠেং হাত ভাঙি দিয়ে এনেকুৱা ফৰ এক্সাম্পল ঠিক আছে আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ বিশেষজ্ঞ এজনে শীতল যুদ্ধৰ এইদৰে দাঙি ধৰিছে a state of intensive competition political economic and ideological which at first became their sort of armed conflict between states প্ৰকৃততে কবলৈ গলে শীতল যুদ্ধ হল এফালে বিশ্বৰ পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ হয় আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে সোভিয়েট ৰাছিয়াৰ নেতৃত্বত পূৰ্ব ইউৰোপৰ কমিউনিষ্ট দেশসমূহৰ মাজত গঢ়ি উঠা ৰাজনৈতিক মতাদৰ্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনা আৰু সংঘৰ্ষ বিভিন্ন ঐতিহাসিক আৰু বিশ্ব ৰাজনীতিৰ বিশেষজ্ঞৰ মতে 1917 চনৰ বলছেভিক বিপ্লৱৰ পিছৰ পৰাই বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ সূচনা হয় ঠিক আছে বহুতো ঐতিহাসিকৰ মতে কি হৈছে যেটো শীতল যুদ্ধ আৰম্ভ হৈছিল আমি জানো যে 1945ত আৰম্ভ হৈছিল কিন্তু কিছুমান ৰাজনীতি বিশেষজ্ঞসকলৰ মতে 1917 চনৰ পৰাই কি হৈছিল আৰম্ভ হৈছিল যেতিয়া বলছেভিক বিপ্লৱ হৈছিল ৰাছিয়াত তেতিয়াৰ পৰাহে শীতল যুদ্ধ আৰম্ভ হৈছিল বুলি তেওঁলোকে কয় শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ ঠিক আছে এতিয়া আমি চাও শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত থকা দেশসমূহৰ ভিতৰত যুদ্ধ সামৰণি পৰাৰ পিছত কেৱল দুখন দেশেহে শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ হিচাপে পৰিগণিত হয় সেই দেশ দুখন হৈছে সোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম বিশ্বযুদ্ধৰ শেষৰ পিনে অৰ্থাৎ 1917 চনত ৰুছ দেশত সংঘটিত হোৱা বলছেভিক বিপ্লৱে পৰৱৰ্তী কালত সোভিয়েট ৰাছিয়াক বিশ্বৰ শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ হিচাপে পৰিগণিত হোৱাত সহায় কৰে এই বিপ্লৱৰ সময়ত বিশ্বত এক নতুন ৰাজনৈতিক সমীকৰণৰ সূচনা হয় ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত কি হৈছে পৃথিৱীত দুটা শক্তিয়ে আছিল হেয়া আছিল ৰাছিয়া আৰু আমেৰিকা ঠিক আছে
প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্বৰ শীৰ্ষ ক্ষমতা দখল কৰা আন এখন ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই দেশখন প্ৰথম বিশ্বযুদ্ধত আটাইতকৈ বেছি লাভৱান হৈছিল। যুদ্ধৰ পৰৱৰ্তী কালত বিশ্ব ৰাজনীতিত আমেৰিকাই অতি সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। পূৰ্বৰ ইংলেণ্ডৰ স্থান অধিকাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই লাহে লাহে বিশ্ব ৰাজনীতিত পুঁজিবাদী শিবিৰৰ নেতৃত্বত ল'বলৈ ধৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষ ৰূপে আৰু সমান্তৰালভাৱে ছোভিয়েট ৰাছিয়াই সমাজবাদী শিবিৰৰ তথা সাম্ৰাজ্যবাদৰ দ্বাৰা প্ৰধানত দেশসমূহৰ নেতৃত্ব ল'বলৈ ওলাই আহে। ঠিক আছে। দ্বিতীয় বিশ্বযুদ্ধত ছোভিয়েট ৰাছিয়াই লোৱা ভূমিকাই এফালে মিত্ৰশক্তিক জয়লাভ কৰাত সহায় কৰিলেও আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত থকা আন শিবিৰৰ মাজত আতংক আৰু ভয়ৰ সঞ্চাৰ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত থকা বৃহৎ দেশসমূহৰ ভিতৰত যুদ্ধৰ সামৰণি পৰাৰ পিছত কেৱল দুখন ৰাষ্ট্ৰহে বৃহৎ ৰাষ্ট্ৰৰ মৰ্যাদাৰ গ্ৰন্থি চেৰাই শীৰ্ষ ক্ষমতাৰ অধিকাৰী হৈছিল। সেই দুখন ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে ৰাছিয়া যুক্তৰাষ্ট্ৰৰ আণবিক শক্তিৰ অধিকাৰী হয়। হিৰোশ্বিমা আৰু নাগাচাকিত আণবিক অস্ত্ৰ ব্যৱহাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক ক্ষমতাৰ পৰিচয় দিয়াৰ লগতে আনকো ভীতি সন্ত্ৰস্ত কৰি বিশ্ব ৰাজনীতিত নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল। হেৰী এছ ট্ৰুমেন। ঠিক আছে। হেৰী এছ ট্ৰুমেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা ফেচিষ্ট আৰু নাজিসকলক পৰাভূত কৰিবলৈ যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে ছোভিয়েট ৰাছিয়াৰ সৈতে সন্মিলিতভাৱে যুদ্ধ কৰিবলৈ বাধ্য হৈছিল, তথাপিও দুয়োটা শিবিৰৰ মাজত সন্দেহ, আকাংক্ষা আৰু ভয় আঁতৰ হোৱা নাছিল। সেয়েহে সুদূৰ প্ৰাচ্য আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ছোভিয়েটৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ গৰাকী প্ৰেছিডেণ্টৰ নিৰ্দেশত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি নামে চহৰ দুখনত আণবিক বোমা নিক্ষেপ কৰা হৈছিল। ঠিক আছে। যিহেতু প্ৰথমত কি হৈছিল, জাৰ্মানীৰ বিপক্ষে আমেৰিকা ৰাছিয়া এই সকলোখিনি একেলগে কি কৰিছিল, যুদ্ধ চলাইছিল। ঠিক আছে। তাৰপিছত কি হৈছিল যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল, তাৰপিছত কি হয়, শীতল যুদ্ধ আৰম্ভ হয়। কিন্তু আমেৰিকা আৰু ৰাছিয়া কেনেকৈ শত্ৰু হৈ গৈছিল। ঠিক আছে। কিছুমান কাৰণ আছিল। তাৰ মাজত আছিল এটা কাৰণ, যিটো হিৰোশ্বিমা আৰু নাগাচাকিত যিটো আমেৰিকাই বোমা বৰ্ষণ কৰিছিল তাৰ বিষয়ে ৰাছিয়াক কোৱা নাছিল। ঠিক আছে। কিন্তু ৰাছিয়া তাৰ মিত্ৰশক্তি আছিল, লগৰ আছিল, কিন্তু ৰাছিয়াক আমেৰিকাই কোৱা নাছিল। ঠিক আছে। কি হৈছিল, ৰাছিয়া সেই কথা লৈ পিনি কি কৈছিল যে আমেৰিকাই নিজক বহুত শক্তিশালী বুলি ভাবে, সেইকাৰণে আমাক একো কোৱা নাছিল বুলি ভাবি কি হয়, শীতল যুদ্ধ এটা কাৰণ হৈ পৰে। ঠিক আছে। মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰুমেন ছোভিয়েট ৰাছিয়া আৰু কমিউনিষ্ট প্ৰভাৱ প্ৰতিৰোধ কৰিবলৈ গ্ৰীচ আৰু তুৰ্কৰ বাবে $400 মিলিয়ন আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। এই আৰ্থিক সাহায্য দিবলৈ মাৰ্কিন কংগ্ৰেছৰ অনুমোদন বিচাৰি দিয়া ভাষণত ট্ৰুমেন কৈছিল, যিবিলাক মুক্ত আৰু স্বাধীন দেশৰ মানুহ অল্পসংখ্যক। ঠিক আছে। মানুহ অল্পসংখ্যক অস্ত্ৰধাৰী লোকৰ নাইবা বহিঃদেশৰ বিপৰীতে প্ৰতিৰোধ কাৰ্যত ব্যস্ত তেনে দেশৰ লোকক সমৰ্থন দিয়াটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্পষ্ট নীতি। এই নীতিবোৰক তেওঁৰ নাম অনুযায়ী ট্ৰুমেন নীতি বুলি কোৱা হয়। উত্তৰ আটলাণ্টিক সন্ধি আৰু সংগঠন 1949 চনৰ এপ্ৰিল 4 তাৰিখে ৱাশ্বিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত এক সামৰিক শক্তি জোঁট সংগঠন কৰা হৈছিল। ইয়াক উত্তৰ আটলাণ্টিক সন্ধি সংগঠন নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নাটো বুলি কোৱা হয়। বিশ্বৰ পুঁজিবাদী শিবিৰক নেতৃত্ব দিয়া এই সামৰিক শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহ হ'ল ব্ৰিটেইন, ফ্ৰান্স, বেলজিয়াম, ডেনমাৰ্ক, আইচলেণ্ড, ইটালী, হলেণ্ড, নৰৱে, পৰ্তুগাল, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰীচ আৰু তুৰস্ক আদি। এই চুক্তিৰ মূল মৰ্ম আছিল সাম্ৰাজ্যবাদী পুঁজিবাদী দেশসমূহৰ মাজত পাৰস্পৰিক সামৰিক সাহায্য আৰু সহযোগিতা বৃদ্ধি কৰাটো। ঠিক আছে। নাটো কি আছিল, যিটো আমেৰিকা যিটো পুঁজিবাদী পক্ষ আছিল তাৰ এটা সংগঠন আছিল। ঠিক আছে। নাটো কেতিয়া হৈছিল, 1949 চনত হৈছিল। আৰু যিটো ৰাছিয়া আছিল তাৰো এটা সংগঠন আছিল, তাৰ নাম আছিল ৱাৰচাও পেক্ট। ঠিক আছে। ৱাৰচাও পেক্ট কেতিয়া হৈছিল, 1955। সেয়া আছিল ৰাছিয়া, যিটো ৰাছিয়াৰ পক্ষ ৰাষ্ট্ৰ আছিল তাৰ এটা সংগঠন, আৰু যিটো আমেৰিকাৰ পক্ষ ৰাষ্ট্ৰ আছিল তাৰ সংগঠনটোৰ নাম আছিল নাটো।
শর্ট ফর্ম নাটো হয় তাৰ ফুল ফর্ম হৈছে নর্থ আটলান্টিক ট্রিটি অর্গানাইজেশন ওয়ার্সা সন্ধি সংগঠন 1949 চনৰ এপ্ৰিল মাহৰ 4 তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত উত্তৰ আটলান্টিক সন্ধি সংগঠন নামে এটি সামৰিক শক্তি জোট সংগঠন কৰা হৈছিল বিশ্বৰ পুঁজিবাদী শিবিৰক নেতৃত্ব দিয়া এই সামৰিক শক্তি জোটত পূৰ্বতে জাৰ্মানী সদস্যভুক্ত হোৱা নাছিল 1955 চনৰ মে মাহত পশ্চিম জাৰ্মানীক উত্তৰ আটলান্টিক সন্ধি সংগঠনৰ সদস্য ৰূপে স্বীকৃতি দিয়া সোভিয়েট ৰাছিয়াৰ নেতৃত্বত সেই মাহৰ 14 তাৰিখে পূব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহক লৈ ওয়াৰ্ছা সন্ধি সংগঠন গঠন কৰা হয় ঠিক আছে আগতে কি হৈছিল যেটো নাটো আছিল 1949 চনত গঠন কৰা হৈছিল তাত জাৰ্মানী যোগ হোৱা নাছিল কিন্তু জাৰ্মানী কেতিয়া যোগ হৈছিল 1955 চনত নাটোত সংযোগ কৰিছিল তেতিয়া ৰাছিয়াই কি কৰিছিল ওয়াৰ্ছাও পেক্ট কি কৰিছিল সংগঠন কৰিছিল 14 তাৰিখে পূব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহক লৈ ওয়াৰ্ছা সন্ধি সংগঠন কৰা হয় ঠিক আছে যিসমূহ কমিউনিষ্ট ৰাষ্ট্ৰ আছিল সেই সকলোখিনিক লৈ ওয়াৰ্ছাও পেক্ট সংগঠন কৰা হৈছিল ইয়াৰ কেইবছৰমান আগতে সোভিয়েট ৰাছিয়াৰ উদ্যোগত আৰু নেতৃত্বত ওয়াৰ্ছাওত কামিন ফ্ৰম অৰ্থাৎ কমিউনিষ্ট তথ্য সৰবৰাহ কেন্দ্ৰ এটি খোলা হৈছিল ফ্ৰান্স সোভিয়েট ৰাছিয়া ইটালী বুলগেৰিয়া স্লোভাকিয়া চেক স্লোভাকিয়া হাঙ্গেৰী পোলেণ্ড ৰোমানিয়া ঠিক আছে ৰোমানিয়া যুগোস্লাভিয়া আদি দেশ কমিউনিষ্ট দলৰ নেতা সদস্য এই সংগঠনৰ সদস্যভুক্ত হৈছিল ৰচনাধৰ্মী প্ৰশ্ন গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ঐতিহাসিক পটভূমি বিশ্লেষণ কৰা গোষ্ঠী নিৰপেক্ষ আন্দোলন বিশ্বৰ কোনো দেশৰে আভ্যন্তৰীণ ৰাজনৈতিক আন্দোলন নাছিল এই আন্দোলন আছিল বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত প্ৰচলিত কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত দেখা দিয়া এক নতুন সমীকৰণ পদ্ধতি আৰু বিপ্লৱ এই আন্দোলনক কূটনৈতিক বিপ্লৱ বুলিও ক'ব পাৰি এই বিপ্লৱৰ গুৰি ধৰিছিল ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা সদ্য মুক্তিপ্ৰাপ্ত দেশ ভাৰতবৰ্ষই এই আন্দোলনৰ এক ঐতিহাসিক পটভূমি আছিল প্ৰথম বিশ্বযুদ্ধৰ সময়ৰ পৰাই বিশ্বৰ ৰাজনৈতিক মঞ্চত যিবিলাক পৰিঘটনা সংঘটিত হৈছিল এই ঘটনা পৰিঘটনাই এই পটভূমিটো তৈয়াৰ কৰি আনিছিল ঠিক আছে যেটো গোষ্ঠী নিৰপেক্ষ আন্দোলন আছিল হেয়া একে দিনত কি হোৱা নাছিল মানে তাৰ ভাৱনা যেটো আছিল আমি যে গোষ্ঠী নিৰপেক্ষ ধাৰণা এটা আনিব লাগে আন্দোলন কৰিব লাগে হেয়া আগৰ পৰাই মানে মনত চলি আহিছিল যে আমাক এটা গোষ্ঠী নিৰপেক্ষ আন্দোলন লাগে কেতিয়াৰ পৰা চলি আহিছিল প্ৰথম বিশ্বযুদ্ধৰ পৰাই হেয়া চলি আহিছিল প্ৰথম বিশ্বযুদ্ধৰ আগতে জাৰ্মানী অষ্ট্ৰিয়া হাঙ্গেৰী ফ্ৰান্স ইংলেণ্ড আদি ৰাষ্ট্ৰ বিশ্বৰ বৃহৎ শক্তিৰূপে পৰিগণিত আছিল যুদ্ধৰ পাছত ব্ৰিটেইনৰ লগতে সোভিয়েট ৰাছিয়া ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ শক্তিত পৰিগণিত হল জাৰ্মানী সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হল অষ্ট্ৰিয়া হাঙ্গেৰী বিভক্ত আৰু দুৰ্বল হৈ পৰিল ইংলেণ্ডৰ প্ৰতিপত্তি বহু পৰিমাণে হ্ৰাস পালে প্ৰথম বিশ্বযুদ্ধৰ শেষত 45 দেশত সংগঠিত হোৱা বলছেবি বিপ্লৱে পৰৱৰ্তী কালত সোভিয়েট ৰাছিয়া ৰূপে প্ৰতিভাত হৈ বৃহৎ শক্তি হিচাপে পৰিগণিত হল বিশ্বযুদ্ধৰ পিছৰে পৰা বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰ অত্যন্ত ক্ৰিয়াশীল হৈ পৰিল বিশ্বযুদ্ধখনৰ পিছত জাপানৰো শক্তি বৃদ্ধি পাবলৈ ধৰে অতি সোনকালে বিশ্বৰ এক বৃহৎ শক্তিত পৰিণত হল দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যুদ্ধত লিপ্ত দেশসমূহৰ ভিতৰত কেৱল দুখন দেশেহে বৃহৎ ৰাষ্ট্ৰৰ মৰ্যাদাৰ গন্থি চেৰাই শীৰ্ষ ক্ষমতাৰ অধিকাৰী হল এই ৰাষ্ট্ৰ দুখন হল সোভিয়েট ৰাছিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পূব ইউৰোপত সোভিয়েট ৰাছিয়া ৰাজনৈতিক মতাদৰ্শগত সম্প্ৰসাৰণেৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আদি পুঁজিবাদী শিবিৰত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে সেইবাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী শিবিৰত সোভিয়েটক প্ৰতিৰোধ কৰাৰ প্ৰয়োজনতেই ঠিক আছে কিছুমান হৈ গৈছে সো মই কাৰেক্ট কৰি দিছো কৰাৰ প্ৰয়োজনতেই শীতল যুদ্ধৰ সূচনা হয় প্ৰধানকৈ গ্ৰীচ আৰু তুৰস্কত সোভিয়েটৰ নেতৃত্বত সম্ভাব্য কমিউনিষ্ট অভ্যুত্থান প্ৰতিহত কৰাৰ প্ৰয়োজনতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত শীতল যুদ্ধৰ আৰম্ভণি হৈছিল শীতল যুদ্ধৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হয় সামৰিক শক্তি জোট তৈয়াৰ কৰাৰ দিশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত উত্তৰ আটলান্টিক সন্ধি সংগঠন নামেৰে এটি সামৰিক শক্তি জোট সংগঠিত কৰা হয় ইয়াৰ সদস্য ৰাষ্ট্ৰ হল ব্ৰিটেইন ফ্ৰান্স বেলজিয়াম ডেনমাৰ্ক আইচলেণ্ড ইটালী হলেণ্ড নৰৱে পৰ্তুগাল আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰীচ তুৰস্ক আদি ঠিক আছে নাটোৰ কথা কোৱা হৈছে ইয়াত
1955 চনৰ মে মাহৰ 14 তাৰিখে সোভিয়েট ৰাছিয়াই কমিউনিষ্ট দেশসমূহক লৈ ৱাৰছাও সন্ধি সংগঠন নামেৰে এটা আন এক শক্তি জোট গঠন কৰে এই শক্তি জোটৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে ঠিক আছে ৱাৰছাও পেক্টৰ কথা কোৱা হৈছে যেটো ৰাছিয়াৰ এটা সংগঠন আছিল বা যেটো ৰাছিয়াৰ পক্ষ দেশ আছিল সেই সকলোখিনি দেশৰ এটা সংগঠন আছিল ঠিক আছে গতিকে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বৰ দেশসমূহ পৰস্পৰ দুটা বিবাদমান শিবিৰত ভাগ হৈ পৰে তেনে অৱস্থাত ভাৰতবৰ্ষই কোনটো শিবিৰৰ অনুগত হ'ব হেয়া আছিল এক প্ৰধান আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰশ্ন ঠিক আছে সো কি হৈছিল সমগ্ৰ পৃথিৱী দুটা ভাগত ভাগ হৈছিল দুটা শক্তিত ভাগ হৈছিল এনে ক্ষেত্ৰত ভাৰতবৰ্ষই কোনটো শিবিৰত যোগ কৰিব ঠিক আছে সংযোগ কৰিব হেয়া বহুত এটা মানে প্ৰবলেম আছিল যে আমি কত জয়েন কৰিম ঠিক আছে ভাৰতবৰ্ষই এই শিবিৰৰ কোনো এটাতে অন্তৰ্ভুক্ত নহয় বৰং নিজস্ব ঐতিহাসিক দৰ্শনৰ সহায়ত আৰু নিজৰ বৈদেশিক নীতিৰ পৰিচালনাৰে উক্ত পৰস্পৰ বিৰোধী কোনো এটা শিবিৰৰ প্ৰতিয়েই কোনো ধৰণৰ শত্ৰুতা পোষণ নকৰিলে আৰু আনুগত্যও প্ৰকাশ নকৰিলে নিজ দেশৰ বৈদেশিক নীতি স্বতন্ত্ৰভাৱে পৰিচালনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ নীতি নিৰ্ধাৰণ কৰিলে ঠিক আছে যেটো ভাৰতবৰ্ষই কি কৰিলে কোনো এটা শিবিৰত জয়েন নকৰি যোগ নকৰি নিজে এটা আন্দোলন গঢ়ি তুলিলে গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলি ঠিক আছে সেই নীতি দ্বিপাক্ষিক বা বহুপাক্ষিক বৈদেশিক সম্পৰ্ক স্থাপন আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সেই নীতি দ্বিপাক্ষিক বা বহুপাক্ষিক বৈদেশিক নীতি স্থাপন আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালত বিশ্ব ৰাজনৈতিক ইতিহাসত পৰিচিত হেয়াই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন এই আন্দোলনৰ প্ৰতি ভাৰতবৰ্ষৰ লগতে সমসাময়িক বিশ্বৰ বহুতো স্বাধীন ৰাষ্ট্ৰও সমৰ্থন জনাইছিল এইটোৱে আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিশেষ ঐতিহাসিক পটভূমি ঠিক আছে কি ঐতিহাসিক পৰিস্থিতিত গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল আলোচনা কৰা ঠিক আছে একেখিনি কথা ঠিক আছে সেকেন্ড ওয়ার্ল্ড ওয়ার শেষ হল তাৰপিছত কি হয় শীতল যুদ্ধ আৰম্ভ হয় পৃথিৱীত সমগ্ৰ পৃথিৱীত দুটা শক্তিত ভাগ হৈছিল ৰাছিয়া আৰু আমেৰিকা বুলি তাৰপিছত কি হয় আমেৰিকাৰ কি আছিল নাটো আছিল ৰাছিয়াৰ আছিল ৱাৰছাও পেক্ট সো এনে এটা ক্ষেত্ৰত ভাৰতবৰ্ষই ভাবিলে যে আমি কোনটো শিবিৰত জয়েন কৰিম ঠিক আছে সো ভাৰতবৰ্ষই নিজে স্বতন্ত্ৰভাৱে এটা আন্দোলন গঢ়ি তুলিলে গোষ্ঠী নিৰপেক্ষ আন্দোলন আমি কতো জয়েন নকৰো আমি নিৰপেক্ষ হৈ থাকিম ঠিক আছে আমি যুদ্ধত আমি জয়েন নকৰো আমি কোন এটা শিবিৰত জয়েন নকৰো আমি নিৰপেক্ষ হৈ থাকিম ঠিক আছে সো নিৰপেক্ষ হোৱাৰ মানে কি আছিল যে আমি দুটা দেশ আছে দুটা শক্তি আছে হিহতি কাজিয়া কৰি থাকক আমি চাই থাকো এনে নহয় যে আমি গোষ্ঠী নিৰপেক্ষ আন্দোলন আকোৱালি লৈছো কিন্তু আমি যদি আমাৰ যেটো প্ৰয়োজন হ'ব আমি তাত যোগ কৰিম ঠিক আছে তাৰ ধাৰণা এনে আছিল যে আমি দুটা দেশ কাজিয়া কৰি আছে আমি লাহে লাহে বহি এনেকা চাই আছো সো এনে নহয় ঠিক আছে যেতিয়া আমাৰ প্ৰয়োজন হ'ব যুদ্ধত বা আমি চাম যে কাৰ ভুল আছে কাৰ ভুল নহয় সো আমি তাক হেল্প কৰিম ঠিক আছে যাৰ মানে আমাৰ হেল্প লাগিব আমি হেল্প কৰিম ধাৰণাটো এনেকুৱা আছিল তো একেখিনি নাটোৰ কথা লিখা আছে ইয়াত 1955 চনৰ ৱাৰছাও পেক্ট হৈছিল ৰাছিয়াৰ এটা সংগঠন আছিল আৰু ইয়াত লিখা আছে আণবিক শক্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাতিয়া অধিকাৰ আছিল ঠিক আছে সো কি আমেৰিকা ইয়াত লিখা আছে যুক্তৰাষ্ট্ৰৰ হাইড্ৰোজেন বোমা তৈয়াৰ কৰে তাৰ পিছত বছৰত সোভিয়েট ৰাছিয়াই হাইড্ৰোজেন বোমা তৈয়াৰ কৰিছিল ঠিক আছে পৰৱৰ্তী কালত বিশ্বৰ বিভিন্ন দেশত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হয় সোভিয়েট ৰাছিয়াই এই দেশবোৰৰ প্ৰতি সমৰ্থন আগবঢ়াত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়াৰ মাজত শীতল যুদ্ধখন অতি তীব্ৰতৰ হৈ পৰিছিল ঠিক আছে আৰু ধাৰণাও বেলেগ আছিল প্ৰথমতে ৰাছিয়া আৰু আমেৰিকাৰ একেলগত কাম কৰিছিল ঠিক আছে জাৰ্মানীৰ বিপক্ষে কাম কৰিছিল যুদ্ধ কৰিছিল কিন্তু ধাৰণা বেলেগ আছিল ঠিক আছে তাৰ কাৰণ এটা আছিল শীতল যুদ্ধৰ এটা কাৰণ আছিল যে আমেৰিকাৰ আছিল পুঁজিবাদী আৰু ৰাছিয়া আছিল সমাজবাদী আদৰ্শৰ মানে ভেদাভেদ আছিল সেই কাৰণে শীতল যুদ্ধ দেখা দিছিল গতিকে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালত বিশ্বৰ দেশসমূহ পৰস্পৰ দুটি বিবাদমান শিবিৰত বিভক্ত হৈ পৰে তেনে অৱস্থাত ভাৰতবৰ্ষৰ দৰে সদ্য স্বাধীনতা প্ৰাপ্ত দ্বিতীয় বিশ্বৰ দেশসমূহৰ বাবে উক্ত পৰস্পৰ বিৰোধী শিবিৰৰ সমূহৰ কোনটোক অনুগত হ'ব হেতু আছিল এক প্ৰধান আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰশ্ন ঠিক আছে একেখিনি কথা আগতো আমি চাই আহিছো যে কোন জয়েন কৰিব হেয়া ভাবি পিনিয়ে গোষ্ঠী নিৰপেক্ষ আন্দোলন লৈছিল মানে ভাৰতে শীতল যুদ্ধ কাক বোলে কেতিয়া শীতল যুদ্ধৰ অৱসান হৈছিল ঠিক আছে শীতল যুদ্ধ কাক বোলে প্ৰত্যক্ষ সামৰিক সংঘৰ্ষত সামিল নোহোৱাকৈ প্ৰতিনিয়ত ৰাজনৈতিক মতাদৰ্শগত সংগ্ৰামত
আৰু প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক দিশত খৰতকীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ নতুন অস্ত্ৰ নিৰ্মাণ কৰি সামৰিক উত্তেজনা আৰু প্ৰতিযোগিতাত লিপ্ত থকাকে শীতল যুদ্ধ বুলি ক'ব পাৰি আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ বিশেষজ্ঞ এজনে শীতল যুদ্ধৰ সূত্ৰ এনেদৰে নিৰ্ধাৰণ কৰিছে a state of intensive competition political economic and ideological which at falls below the threshold of armed conflict between states প্ৰকৃততে ক'বলৈ গ'লে শীতল যুদ্ধ হ'ল এফালে বিশ্বৰ পুঁজিপতি দেশসমূহৰ হয় আমেৰিকা যুক্তৰাষ্ট্ৰ আনফালে সোভিয়েট ৰাছিয়াৰ নেতৃত্বত পূব ইউৰোপৰ কমিউনিষ্ট দেশসমূহৰ মাজত গঢ়ি উঠা ৰাজনৈতিক মতাদৰ্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনা আৰু সংঘৰ্ষ ঠিক আছে তো শীতল যুদ্ধ বুলিলে আমি কি বুজিলো যেটো আমেৰিকা ৰাছিয়া আছিল সেই দুটাৰ মাজত এটা ৰাজনৈতিক মতাদৰ্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনা আৰু সংঘৰ্ষ শীতল যুদ্ধ শব্দটোৰ পোনপ্ৰথমে স্ৰষ্টা হ'ল ৱাল্টাৰ লিপমেন তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ইতিহাসত শীতল যুদ্ধ বোলা বাক্যাংশৰ সৃষ্টি কৰিছে কোনোৱে এই বাক্যাংশৰ স্ৰষ্টা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্নাৰ্ড মানেছ বাৰুখৰ নামো ল'ব খোজে ঠিক আছে আমি আগতে চাই আহিছিলো জাকাৰ্টাত অনুষ্ঠিত শীৰ্ষ সন্মিলনৰ সময়ত বিশ্বত শীতল যুদ্ধৰ অৱসান ঘটিছে এফালে সোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থাৰ বিলুপ্তি ঘটাৰ লগতে ভাৰতবৰ্ষ আদি দেশেও আণবিক অস্ত্ৰ তথা শক্তিৰ অধিকাৰী হোৱাত বিস্তৃত পাৰমাণিক যুদ্ধৰ ভয়াৱহতা বহু পৰিমাণে কমি আহিছে সোভিয়েট ৰাছিয়াৰ বিলুপ্তি ঘটাৰ পিছৰ পৰাই বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত একক ৰাজনৈতিক মেজকৰণ ব্যৱস্থাৰ আৰম্ভ হৈছে এই পৰিণতি আকৌ স্বাধীন আৰু অৰ্থনৈতিক আৰু সামৰিকভাৱে দুৰ্বল ৰাষ্ট্ৰসমূহৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে ফলস্বৰূপে বিশ্ব ৰাজনীতিত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্ব বৃদ্ধি পাইছে গোষ্ঠী নিৰপেক্ষ আন্দোলনে বিশ্বত সংঘটিত ভালেমান যুদ্ধক বিশ্ব যুদ্ধলৈ উন্নীত হোৱাত বাধা প্ৰদান কৰি সেইবিলাকক একোটা নিৰ্দিষ্ট এলেকাত সীমাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে মুঠতে ক'ব পাৰি যে শীতল যুদ্ধৰ সৃষ্টি হোৱাৰ পৰিণতিতে বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সূত্ৰপাত হৈছিল আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনে শীতল যুদ্ধ প্ৰশমিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্য আৰু আদৰ্শ সম্পৰ্কে আলোচনা কৰা ভাৰতবৰ্ষই নিজ দেশৰ বৈদেশিক নীতিৰ আধাৰত গোষ্ঠী নিৰপেক্ষ নীতিৰ লক্ষ্য আৰু আদৰ্শসমূহ গ্ৰহণ কৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন চলি থকাৰ সময়তে ৰুছ দেশত 1917 চনৰ অক্টোবৰ মাহত সমাজতান্ত্ৰিক বিপ্লৱ সংঘটিত হৈছিল তেতিয়াৰে পৰাই বিশ্বৰ প্ৰধান দেশসমূহ কম বেছি পৰিমাণে দুটা পৰস্পৰ বিৰোধী ৰাজনৈতিক শিবিৰত বিভক্ত হৈ পৰিছিল ব্ৰিটেইন ফ্ৰান্স আমেৰিকা যুক্তৰাষ্ট্ৰ আদি পুঁজিবাদী দেশসমূহ আছিল পুঁজিবাদী শিবিৰত আৰু আনহাতে সমাজতান্ত্ৰিক দেশ সোভিয়েট ৰাছিয়া আৰু সেই দেশৰ প্ৰতি অনুগত আৰু সহানুভূতিশীল ৰাষ্ট্ৰসমূহ আছিল সমাজবাদী শিবিৰত ঠিক আছে ভাৰতবৰ্ষকে ধৰি বিশ্বৰ সদ্য স্বাধীন দেশসমূহ উক্ত দুয়োটা শিবিৰৰ কোনো এটাৰে সদস্যভুক্ত নহয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত লাহে লাহে অন্য এক তৃতীয় শিবিৰ গঢ়ি তোলাৰ পোষকতা ঠিক আছে পোষকতা কৰে ঠিক আছে সদ্য স্বাধীন মানে কি মানে নতুনকৈ স্বাধীনতা লাভ কৰা ঠিক আছে ভাৰতবৰ্ষৰ দৰে আৰু বহুতো দেশ আছিল যেটো নতুনকৈ স্বাধীনতা লাভ কৰিছিল সো 1945 ত কি হৈছিল দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল আৰু আমাৰ ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল 1947 এই তিনিটা শিবিৰক আকৌ প্ৰথম বিশ্ব পুঁজিবাদী শিবিৰ দ্বিতীয় বিশ্ব সমাজবাদী শিবিৰ আৰু তৃতীয় বিশ্ব সদ্য স্বাধীন দেশসমূহ আদি বুলিও কোৱা হয় ঠিক আছে তিনিটা বিশ্ব আছিল সেই সময়ত প্ৰথম বিশ্ব আছিল যেটো আমেৰিকা আছিল আমেৰিকাৰ লগত যেটো দেশসমূহ আছিল সেই সকলোখিনিক একেলগে প্ৰথম বিশ্ব বুলি কোৱা হৈছিল আৰু দ্বিতীয় বিশ্ব আছিল সমাজবাদী যেটো শিবিৰ আছিল তাক আৰু তৃতীয় বিশ্ব যেটো নতুনকৈ দেশসমূহ স্বাধীনতা লাভ কৰিছিল ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে পৰা দ্বিতীয় বিশ্বৰ প্ৰভাৱ দ্ৰুতভাৱে বৃদ্ধি পাই আহিছিল ঠিক আছে পাইছিল পূৰ্ব ইউৰোপৰ ভালেমান দেশত কমিউনিষ্ট শাসনতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল ফলত দ্বিতীয় বিশ্বৰ সম্প্ৰসাৰণ ঘটিছিল 1949 চনত চীন দেশত আৰু 1959 চনত কিউবাত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হোৱাৰ লগে লগে দ্বিতীয় বিশ্বৰ পৰিসৰ আৰু শক্তি যথেষ্ট বৃদ্ধি পায় ইয়াৰ কাৰণ হৈছে সমাজবাদী ৰাষ্ট্ৰসমূহে উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰি আহিছিল ঠিক আছে যেটো দ্বিতীয় বিশ্ব আছিল ৰাছিয়া ঠিক আছে ৰাছিয়াৰ লগত যিমান দেশ আছিল সেই সকলোখিনিক
দ্বিতীয় বিশ্ব বুলি কোৱা হৈছিল কিন্তু 1949 চনত চীন দেশত আৰু 1959 চনত কিউবাত কমিউনিষ্ট শাসন ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ লগে লগে যেটো দ্বিতীয় বিশ্ব আছিল তাৰ সম্প্ৰসাৰণ বৃদ্ধি পাইছিল ঠিক আছে গতিকে ক'ব পাৰি যে উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ কবলৰ পৰা স্বাধীনতা লাভ কৰা দেশসমূহক তৃতীয় বিশ্বৰ দেশ বুলি কোৱা হয় সোভিয়েট ৰাছিয়াৰ অভ্যুদয়ৰ সময়ৰ পৰাই পুঁজিবাদী সাম্ৰাজ্যবাদী শিবিৰৰ মাজত চলি অহা ৰাজনৈতিক মতাদৰ্শৰ সংগ্ৰাম সংশয় অবিশ্বাস আৰু সন্দেহৰ ফলত দুয়োটা শিবিৰৰ মাজত শীতল যুদ্ধ সৃষ্টি হৈছিল শীতল যুদ্ধক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ মাজত এফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে সোভিয়েট ৰাছিয়াক কেন্দ্ৰ কৰি ৰাজনৈতিক মেচকৰণ প্ৰক্ৰিয়াৰ সূচনা হৈছিল উক্ত ৰাষ্ট্ৰসমূহ নিজ নিজ দেশৰ প্ৰচলিত ৰাজনৈতিক মতাদৰ্শ অনুযায়ী দুটা শিবিৰৰ কোনো এটা শিবিৰত সোমাই পৰিছিল কিন্তু উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ পৰা সদ্য স্বাধীন ৰাষ্ট্ৰসমূহ দেশসমূহ ঠিক আছে স্বাধীন দেশসমূহে উক্ত দুয়োটা শিবিৰৰ পৰা আঁতৰি থাকি নিজাববীয়াকৈ গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল যেতিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰম্ভ হৈছিল আমাৰ ভাৰতৰ লগতে আৰু 4খন দেশ আছিল ঠিক আছে সেই পাঁচখন দেশৰ ভাৰতবৰ্ষকে ধৰি 5খন দেশৰ প্ৰধানমন্ত্ৰীয়ে মিলি কি কৰিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰম্ভ কৰিছিল ঠিক আছে সো ফ্ৰান্স আছিল যুগোস্লাভিয়া আছিল ঠিক আছে তাৰ মাজতে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰ আছিল পঞ্চশীল নীতি এই পঞ্চশীল নীতিৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষই নিজৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰি লৈছিল আৰু মূলত ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আৰ্হি আদৰ্শৰ ভিত্তিতে গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তোলাত ভাৰতবৰ্ষই লোৱা ভূমিকাৰ বিষয়ে উল্লেখ কৰা ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰত গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰ আছিল পঞ্চশীল নীতি ঠিক আছে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ প্ৰতিফলন ঘটিছিল পুনতে 1954 চনৰ 29 মেত স্বাক্ষৰিত ভাৰত-চীন দ্বিপাক্ষিক চুক্তিত ইয়াৰ পিছত 1955 চনৰ 17 পৰা 24 এপ্ৰিলত ইণ্ডোনেছিয়াৰ বান্ডুঙত অনুষ্ঠিত প্ৰথম এছিয়া সন্মিলনৰ বিশ্ব শান্তি আৰু সহযোগিতা শীৰ্ষক ঘোষণা পত্ৰটো এই নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছিল এই সন্মিলনত এছিয়াৰ 23খন আৰু আফ্ৰিকাৰ 6খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল আৰু ভাৰতবৰ্ষৰ পঞ্চশীল নীতিৰ প্ৰতি তেওঁলোকৰ আনুগত্য প্ৰকাশ কৰিছিল এই নীতিসমূহ অন্যান্য আফ্ৰ-এছিয়াৰ ৰাষ্ট্ৰৰ দ্বাৰাও সমাদৃত হৈছিল গতিকে বান্ডুং সন্মিলনে বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি বুলি ক'ব পাৰি ভাৰতবৰ্ষই উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদ বিৰোধিতাৰ নীতিক বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে বান্ডুক পঞ্চশীল নীতিসমূহ সাম্ৰাজ্যবাদৰ কবলৰ পৰা সদ্য মুক্তিপ্ৰাপ্ত দেশসমূহৰ দ্বাৰা সমাদৃত হৈছিল উদাহৰণস্বৰূপে ভাৰতবৰ্ষই পূৰ্ব এছিয়াৰ ইণ্ডোনেছিয়া আৰু আফ্ৰিকাৰ লিবিয়া টিউনিছিয়া আদি দেশৰ জনসাধাৰণে সাম্ৰাজ্য বিৰোধী যি স্বাধীনতা সংগ্ৰাম চলাইছিল তাত সমৰ্থন দিছিল তদুপৰি পেলেষ্টাইনৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সম্পৰ্কত ভাৰতবৰ্ষই নিজৰ সমৰ্থন আৰু সহানুভূতি প্ৰকাশ কৰিছিল চীনত কমিউনিষ্ট শাসন ব্যৱস্থা প্ৰতিষ্ঠিত হোৱাৰ লগে লগে ভাৰতে তাৰ প্ৰতি তৎকালে স্বীকৃতি প্ৰদান কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে নিজৰ স্বাধীন সত্তাৰ পৰিচয় দাঙি ধৰিছিল এনেধৰণৰ কাৰ্যৰ দ্বাৰা ভাৰতবৰ্ষৰ প্ৰতি বিশ্বৰ নিপীড়িত জনগণৰ আস্থা বৃদ্ধি পাইছিল ফলত বান্ডুং সন্মিলনত চীন ভাৰত পঞ্চশীল নীতি সকলো দেশৰ দ্বাৰা সমানে সমাদৃত হৈছিল গতিকে এই সন্মিলনে গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল সদ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহ বহুকাল ধৰি উপনিবেশিক সাম্ৰাজ্যবাদী শাসন আৰু সদ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহ বহুকাল ধৰি উপনিবেশিক